हेलो एवरीवन আপোনালোকে প্ৰথমটো ভিডিঅটো দেখিলে বশিষ্ঠ মন্দিৰলৈ যোৱা তো বশিষ্ঠ মন্দিৰৰ পৰা আমি সিধা কলাক্ষেত্ৰলৈ আহিছিলোঁ এতিয়া কলাক্ষেত্ৰ চাম এইটো কলাক্ষেত্ৰৰ গেট হয় তো কলাক্ষেত্ৰ মই আগতে দেখি পোৱা নাই তো আজি চাম বুলি ভাবিছোঁ আৰু তো ইয়াতে আমি গোটেইবিলাকে ৰৈ আছোঁ কাৰণ ইয়াৰ ভিতৰত এন্ট্ৰি কৰিলে হেনো টিকট ল'ব লাগে তো খুৰা আৰু দেউতাই টিকট আনিব গৈছে টিকট লৈ এটা 50 টাকাকৈ লৈছে ভিতৰত সোমাই এন্ট্ৰি কৰিলোঁ এতিয়া চাওকচোন ভিউটো ইমান ধুনীয়া সোমায়ে বহুত ভাল লাগিছে এইফালে আকৌ ভাইটিয়ে দৌৰি আছে কাৰণ এইফালে ধুলনিবিলাক আছে নহয় হিৰ ফূৰ্তি সেইফালে চকু গৈ আছে তো গোটেইবিলাকে হিক দেখি একদম হাঁহি ফূৰ্তি চবৰে ভাল লাগি গৈছে Papai nak kabar ni. Ay, belum sabi rai. ফুলনিবিলাক দেখি সকলোৰে সৰু কাললৈ মনত পৰিছে কিছু সময়ৰ কাৰণে সকলোৱে সৰু কাললৈ উভতি গৈছে তো বহুত এনজয় কৰিছে গোটেইবিলাকে বহুত ভাল লাগিছে ইয়ালৈ আহি আমি ধুলি উঠি এতিয়া এইফালে গৈ আছোঁ এইফালে চাওকচোন চুইমিং পুলবিলাক কিমান ধুনীয়া লাগিছে কিন্তু চুইমিং পুল হয়তো বহুত দিন ব্যৱহাৰ কৰা নাই তো কিবা বেয়া হৈ আছে চাগে সেইকাৰণে ব্যৱহাৰ কৰা নাই আৰু এইফালে আকৌ ফিল্ডখনত চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে এইবিলাক বহুত ধুনীয়া লাগে মই কৈছিলোঁ নহয় চুইমিং পুলবিলাক কিবা কাম চলি থকা বুলি চাওকচোন কিছুমান চুইমিং পুলত এইবিলাক তাৰ পৰি আছে তো হয়তো কিবা চাফা চিফা কৰি আছে চাৰিওফালে সেউজীয়া ভাল লাগিছে গোটেইখিনি
এইটো চাওকচোন কিমান ধুনীয়া লাগিছে, পৰিৱেশটো যে ইমান ধুনীয়া, আপোনালোকেও আহিবচোন। আৰু কোনে কোনে আগতে কলাক্ষেত্ৰ দেখিছে ক'ব। আৰু এইজোপা গছজোপা যে এইজোপা কি গছ মই হয়তো নাজানো, আপোনালোকে কোনোবাই জানিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। এতিয়া আমি ইফালেদি গৈ আছোঁ, এইখন ব্ৰিজ, এইবাৰ বহুত কেইটা চুইমিং পুল আছে ইয়াতে, কিন্তু ব্যৱহাৰ কৰা নাই ভাল কৰি থকাৰ বাবে। এই বিল্ডিং দুটা যে দেখিছে তাত বহুত পুৰণি পুৰণি বস্তু আছে, কিছুমান চাব লগা, যিবিলাক আমি নাজানো সেইবিলাকো আছে বহুত। বলকচোন আপোনালোকক দেখাওঁ। তাৰ আগত ইয়াতে চাওকচোন, এইবিলাকো থৈ দিছে, বহুত পুৰণি বস্তু, হয়তো কিছুমানৰ আমি নামো নাজানো। তো এইবিলাক চাওকচোন কিমান ধুনীয়াকৈ থৈ দিছে। এইফালেৰে গেটটো এইফালেৰে ভিতৰত যাব লাগে, তো আমি ভিতৰত গৈ আছোঁ এতিয়া বৰ্তমান। এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই সজাই থৈছে চববিলাক বস্তুৱে। এয়া চাওক, এইটো ৰাক্ষস দানৱ চববিলাকেৰে থৈ দিছে এনেকৈ, আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক তবলাবিলাক কিমান ডাঙৰ সৰু চব আছে ইয়াতে। এইবিলাক ঢোলবিলাক চাওকচোন, এইফালে আকৌ ডাঙৰ ডাঙৰ আছে, খুৰাই বজাই আছে। এইবিলাক তবলা বহুত কেইবিধৰ আছে, হয়তো চববিলাক ইয়াতে এনেকৈ সজাই সজাই থৈছে, বহুত ধুনীয়াকৈ থৈছে দেই। আপোনালোকক দেখুৱাই আছোঁ গোটেইবিলাক। এইবিলাক তাল সৰু ডাঙৰ গোটেইবিলাক আছে। এইবিলাক বাঁহীত চাওকচোন। আমি এতিয়া ওপৰৰ ফালে গৈ আছোঁ, ওপৰতো আছে বহুত চাব লগা বস্তু। এয়া দৰা কইনা চাওকচোন, আমাৰ অসমীয়া দৰা কইনা ইমান ধুনীয়াকৈ সজাই থৈছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছত এয়া মানে গাঁৱৰ তিৰোতাবিলাকে আগতে সূতা কাটিছিলে লগ হৈ, এৰী সূতা, তো এইবিলাকে দেখুৱাইছে ইয়াতে। আৰু ইয়াৰ বড়ো নৃত্য কৰি থকা বড়ো জাতি ইয়াতে দেখুৱাইছে এনেকৈ। তাৰপিছত দেখুৱাইছে ঝুমুৰ নৃত্য চাহ বাগিচাত। এইবিলাকো ধুনীয়া লাগে চাবলৈ, সৰু ছোৱালীবিলাকেও চাই ভাল পায়। তো আমাৰ ইয়াৰ অসমীয়া জনগোষ্ঠী, অসমীয়া বিহু সকলোৱে ভাল পায় ন, বিহু কোনে কোনে নাচি ভাল পায় বিহুতে ক'বচোন কমেণ্ট বক্সত কমেণ্ট কৰি। ইয়াতে কিছুমান চাদৰ থৈছে, যেনে ইয়াৰ চাদৰ, কপাহী চাদৰ, বহুত ধৰণৰ চাদৰ থৈ দিছে। এইটো যে দেখিছে, ইয়াত আগতে কইনাবিলাক লৈ গৈছিল। আৰু এইটো কি বস্তু আপোনালোকে কমেণ্ট কৰি জনাই দিব, যোনে যোনে জানে কমেণ্ট বক্সত। আৰু ইয়াতে বহুত ধৰণৰ হাথিয়াৰ আছে, মানে বহুত ধৰণৰ বুলি কৈছোঁ ন, বহুত ধৰণৰ আছে।
আৰু আমি ইয়াৰ পৰা ওলাই এতিয়া পাহাৰৰ ফালে যাম। পাহাৰৰ ফালে বহুত জাগা আছে চাবলৈ, তো আপোনালোককো দেখুৱাই আছোঁ। এয়া দেখিবলৈ ইমান ধুনীয়া হয় নহয়। তাৰপিছত এইফালেৰে গৈ আছোঁ আমি পাহাৰলৈ। পাহাৰৰ চাইডে চাইডে এনেকৈ টাইলছ পাৰি দিছে, তো খটখটিও আছে, ওপৰত যাব ঘূৰণীয়াকৈ টাইলছ পাৰি দিছে। তো সৰু সৰু ৰাস্তা আছে, বহুত ধুনীয়া ধুনীয়া চাব লগা। এইফালেতে ওপৰত গৈ এটা ষ্টেডিয়ামো আছে, ডাঙৰ ষ্টেডিয়াম। তো ষ্টেডিয়ামটো আপোনালোককো দেখুৱাই আছোঁ। এইটো ষ্টেডিয়ামটো বহুত দিন হ'ল চাগে মানে ভাল কৰা নাই। ইয়াতে বহুত পাত পচলা পৰি আছে গছৰ। এইফালেৰে ওপৰত গৈ থাকোঁতে মাতি আছিলে মাছ চোৱাই বুলি চবকে। তো গৈ কিনে দেখিলোঁ যে ইমান ডাঙৰ মাছ বুলি ভাবিছিলোঁ। তো চাওকচোন কিমান ডাঙৰ মাছ, এইবিলাক সৰু পোৱালি চাওকচোন। এয়া দেখিছেনে আপোনালোকেও, সৰু সৰু পোৱালি, কিন্তু ইমান জোৰে জোৰে মাতি আছিলে নহয়, যেন ডাঙৰে মাছ দেখিছে। এইফালে নামঘৰো আছে, এইটো এটা নামঘৰ, আৰু এইফালে আছে এইটো এটা ডাঙৰ নামঘৰ, আৰু এইফালে এটা আছে, এইটো দেখিছেনে। ইয়াৰ ওপৰত নামঘৰো আছে, কিন্তু পৰিৱেশটো ইমান ঠাণ্ডা নহয়। ইয়াতে আহি বহুত ভাল লাগিছে, চবৰে বহুত ভাল লাগিছে, মোৰ বুলি নহয় সকলোৰে বহুত ভাল লাগিছে ইয়ালৈ আহি। মানে ইমান ধুনীয়া ঠাণ্ডা, গৰম অনুভৱেই নহয় ইয়াতে। বহুত ধুনীয়া বতাহ মাৰি আছে। এইফালে চাওকচোন চবফালে কেৱল সেউজীয়া সেউজীয়া। আমি গোটেইবিলাক তললৈ নামি আহিলোঁ। এতিয়া আৰু যাম বেলেগ ঠাইলৈ চাবৰ কাৰণে। তো ইয়াতে সোমালোঁ ফাৰ্ষ্ট। ইয়াতে সোমাই ইমান ধুনীয়া লাগিছে, এচিৰ হাৱা খাই ভাল লাগিছে। আৰু এইবিলাক চাওকচোন ড্ৰেছ পোচাকবিলাক, এয়া বিহু আৰু বহুত ধৰণৰ আছে, আপোনালোকে চাই যাওকচোন। ওপৰলৈ আহি ইয়াৰ গেটটো যে দেখিছে, ইয়াৰ ভিতৰত শংকৰদেৱৰ বহুত কিবা কিবি বস্তু আছে, দেখুৱাম আপোনালোকক। তাৰ আগতে এইটো চাওকচোন, হাতীটো এইটো বাঁহেৰে বনাইছে, বাঁহেৰে বনাই ইয়াতে ৰং দিছে, কলা ৰং। তো বহুত ধুনীয়াকৈ বনাইছে। তাৰপিছত ইয়াতে সোমালোঁ, ইয়াতে লক্ষ্মীনাথ বেজবৰুৱাৰ বহুত লিখনি আছে, বহুত পুৰণি আৰু কিছুমান নজনা কথা বা বহুত জানিবলগীয়া কথাও ইয়াতে পায়। আপোনালোকে দেখাই পাইছে কিমানবিলাক আছে ইয়াতে, চববিলাক পঢ়ি গৈছোঁ মই। তো এয়া চাওকচোন, আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এই গেটটোৰে সোমালোঁ ভিতৰত, শংকৰদেৱৰ য'ত বস্তুবিলাক থকা বুলি কৈছিলোঁ। বহুত, কিন্তু যোৱা ৰাস্তাটোতে বহুত সৰাই থৈ দিছে, কিমান ধুনীয়া লাগিছে। ভিতৰত গৈ যে দেখিলোঁ ইমান ধুনীয়াকৈ সজাই থৈছে বস্তুবিলাক। যিমান পুৰণি বস্তু আছে, কিছুমান কাঁহ পিতলৰো বস্তু আছে, ধৰ শংকৰদেৱৰ বহুত কিবা কিবি নজনা বস্তু ইয়াতে থৈ দিছে। বহুত বুলি কৈছোঁ মই, বহুত বস্তু আছে, ইমান ধুনীয়া লাগিছে ভিতৰত গৈ। আমাৰ ঘৰৰ মানুহবিলাক চাওকচোন, গোটেইবিলাকে ইয়াতে বহি লৈছে। ইয়াতে এটা এটা বস্তু দেখুৱালে বহুত টাইম লাগিব, সেইকাৰণে আপোনালোকক এনেকৈ দূৰৰ পৰাই দেখুৱাই দিছোঁ।
ইয়াৰ পৰা ওলাই এখন দোকান আছিল, এইখনৰ ভিতৰতো সোমালোঁ দোকানৰ বস্তুবিলাক চাব। ইয়াত বিভিন্ন ধৰণৰ মেখেলা চাদৰ থৈছে, বহুত ধৰণৰ। কিনিলে ইয়াৰ পৰাও কিনিব পাৰে, কিন্তু অলপ হয়তো দামটো বেছি হ'ব। তো আপোনালোকক দেখুৱাই আছোঁ গোটেইবিলাক বস্তু। তাৰপিছত ইয়াৰ পৰা ওলাই আমি ঘৰলৈ যাওঁ বুলি ওলালোঁ আৰু। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰ'ব ইয়াৰ পৰা আমি বালাজী যাম। বালাজী ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাই যাব। তাৰ আগত চাহ খোৱাটো মেইন নহয়নে? ঘৰৰ পৰা যে চাহ আনিছিলোঁ সেইখিনি ইয়াতে খালোঁ। লাল চাহ কাৰণে মই নাখালোঁ, মই কলে খালোঁ। গাড়ীত আইচক্ৰীমো খালোঁ। আজিলৈ আহিছোঁ, বাই বাই।